हेलो एवरीवन, प्रियांकीज डेली डायरीज আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খুবেই ভাল আৰু ভাল হোৱাটোৱে লাগে, ভাল হোৱাটোৱে বিচাৰোঁ আৰু আমাৰো ভালেই। অকণমান ডিঙিটো বিষ আৰু মাতটো ভাঙি আছে, বাকী একো প্ৰব্লেম নাই বাৰু, বাকী চব ঠিকে আছে বাৰু দেই। বাকী আজি শনিবাৰ, দেউতা আহিছে। দেউতা অহা এসপ্তাহমান হৈ গ'ল, সেইকাৰণে অকণমান ব্যস্ত হৈ আছোঁ। দেউতাকো টাইম দিছোঁ, ল'ৰা আছে এইফালে আকৌ সেয়া আৰু বাকী বোলে ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। দেউতা থকাৰ সময়তে কৰোঁকৈ মানে থাকিয়ে যায়গৈ মানে, সেইকাৰণে বিহুৰ ভিডিঅ'খিনি দি শেষেই হোৱা নাই। মানে 3 জেগাত বিহু পাতোঁ, মানুহজন পুৰণা ঘৰত, দেউতাৰ ঘৰত, আকৌ ইয়াত, সেইকাৰণে মানে বিহু ভিডিঅ' দি শেষেই হোৱাগৈ নাই। বোলে আজি আকৌ মানে ইয়াৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ, মানে দেউতাও আছে যিহেতু, বোলে ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া প্ৰথমতে দেখাই লওঁ দেউতা মানে ককা নাতি কি কৰি আছে বোলে, চাওঁগৈ বলক। এয়া ককাকে পূৰা টিংকল পঢ়াই আছে। মই মাতি পেলাই ডিষ্টাৰ্ব নিদিলোঁ আৰু ধুনীয়াকৈ, যিহেতু দুয়োটাই সেয়া পঢ়ি আছে। দেউতাও ভাল পাইছে তাৰ লগত থাকি, সিও ভাল পাইছে, ভাল পায় কোনোবা ঘৰলৈ আহিলে। থকাকৈ আহিলেতো সি ক'বই নালাগে আৰু। সেয়া ককা নাতিয়ে মিলি পেলাই ধুনীয়াকৈ টিংকল পঢ়ি আছে। মই বোলো ভাতকেইটা বনাই লওঁ। এতিয়া আকৌ বতৰটো অকণ ভাল কৰিছে, এতিয়া আপোনাৰ 12:30 বাজিছে, বতৰটো অকণমান ভাল কৰিছে। মই এতিয়া ভাত বনাই লওঁ আৰু আজি বনাম ভাবিছোঁ জিকা মচুৰ দালি দি ভাজি বনাম বুলি ভাবিছোঁ। বহুত দিন খোৱা নাই, মানে খাবলৈ মন গৈ আছে। এইফালে পালক পনীৰ বনাবৰ কাৰণে ফটাফট ভাতটো বনাই লওঁ। জিকা ভাজি বনাবলৈ এমুঠি মচুৰ দালি তিয়াই থৈছিলোঁ, এতিয়া জিকাখিনি ৰেডি কৰি লওঁ। এইফালে কেৰাহী গৰম হৈছে, এইফালে জিকাখিনি কাটি ল'লোঁ, আলু মিডিয়াম চাইজৰ এটা আৰু পিঁয়াজ মিডিয়াম চাইজৰ এটা। এতিয়া তেল গৰম হ'ল, এটা সৰু চাইজৰ পিঁয়াজ দিম। এতিয়া অকণমান কালাৰ সলনি হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ভাজি ল'লোঁ, এতিয়া ইয়াত দিম হালধি, জিৰা গুড়ি 1 চামুচ আৰু বেলেগ মছলা নিদিওঁ। এতিয়া আলুখিনি আৰু জিকাখিনি দি পেলাই অকণমান ভাজি ল'ম। এতিয়া আলুখিনি প্ৰথমতে ভাজি ল'লোঁ, এতিয়া জিকাখিনি ইয়াত দি দিম। প্ৰায় 2 মিনিটমান জিকাই আলুৱে ভাজি ল'লোঁ। এতিয়া ইয়াত মচুৰ দালি ধুই থোৱা এইখিনি দি দিম, সিজিবৰ কাৰণে ঢাকি দিম। প্ৰায় 5 মিনিট ঢাকি থৈছিলোঁ, এতিয়া ধুনীয়াকৈ দি আছে আৰু অলপ সিজিব লাগিব। এতিয়া ইয়াত মেইন বস্তুটো দি দিম, সেইটো হৈছে নহৰু, গোটা নহৰু। অকণ আগতীয়াকৈ দি দিম, নহ'বা সিজিব লাগিবতো। দি দিম আৰু ইয়াত এটা বস্তু দিব থাকিব, নিমখ, আন্দাজমতে নিমখ। পুনৰ ঢাকি দিম। এয়া ধুনীয়া জিকা ভাজি ৰেডি। এনেকৈ খাই চাবচোন, এনেকৈতো বহুতে খাই চাইছে, কিন্তু মানে কি হৈছে, এনেকৈ গোটাকৈ নহৰুটো দি দিব, মানে খাবলৈ খুব ভাল লাগে। তেতিয়া এনেকৈ গোটা নহৰু দিলে খুব ভাল পায়। এনেকৈ খাই চাবচোন, ভাল লাগে। বনাই হ'ল, ফোনটো অলপ চাৰ্জত দি ল'লোঁ, তাৰপৰা পালক পনীৰটো বনাই ল'লোঁ। পালক পনীৰৰ ৰেচিপিটো মই আগৰ ভিডিঅ' দি থোৱা আছে, সেইকাৰণে মই এইটো শ্বেয়াৰ নকৰিলোঁ, কিন্তু মই দেখাই দিছোঁ কেনেকুৱা হৈছে। আজি যিহেতু ভাতৰ লগত বনাম, সেইকাৰণে অকণমান পানীটো বেছিকৈ দিছোঁ। এয়া মোৰ পালক পনীৰ ৰেডি, ধুনীয়া গ্ৰীণ কালাৰ হৈছে, দেখিছেনে? পানীটো বেছিকৈ দিছোঁ, যিহেতু মই ভাতৰ লগত দিয়া হ'ব, দালি বেলেগকৈ নাই বনোৱা। দালিবোৰ খাই আমনি লাগে নহয় জানো বাৰু, সেইকাৰণে এইটো পালক পনীৰটো ৰেডি হৈ গ'ল। ককাক কৈ দিয়া, বাবা কৈ দিয়া। হেল্ল' গাইজ, কালি আৰু মানে ভিডিঅ' বনোৱা নহ'ল আৰু সেইখিনিতে ৰাখি দিলোঁ আৰু থাকিও গ'ল। ল'ৰাৰো স্কুল খুলিলে, দেউতা থকাৰ কাৰণে সহায়ো হ'ল বহুতখিনি। গোটেই বহি কিতাপত লেবেল চামৰা লগাই পেলাই দেউতাই ৰেডি কৰি দিলে নাতিৰ কাৰণে। সেইটো এটা মৰম হয় আৰু এইটো এটা মানে ককাকৰ এটা অভিজ্ঞতাও হয় ন, যে নাতিৰ কাৰণে এইবোৰ কৰি দিয়াটো দেউতাই ইমান নাপায়ো যিহেতু, সেইকাৰণে মাতি থাকোঁ আহিবলৈ। সেয়া আৰু এতিয়া ল'ৰা সেয়া শুই আছে, স্কুলত আহি পেলাই দেখাইছোঁ টোপনি
সি মানে স্কুলত জমাই আছে মানে বহুত জমাই আছে মানে মোৰ মানে চিন্তাও হৈছে বহুতখিনি কি হৈছে 2.5 বছৰ স্কুললৈ পঠোৱা নাই প্ৰিপেৰেটৰীতে স্কুল গৈছে এতিয়া 1ত গৈছে সেইকাৰণে মানে বহুত বেছি খেলি মেলি কৰিছে মানে কি হৈছে প্ৰথম দিনাখন বেগটো হেৰুৱালে যেন তেনে পালোঁ পিছৰ দিনাখন মানুহ হেৰালে এতিয়া মানে ভয় অলপো লাগিছে মানে কি কৰোঁ মই বুজি পোৱা নাই কিমানো চকু দিম বা স্কুলতো কিমান চকু দিব কিমানখিনি ল'ৰা ছোৱালী হয় ন সেইকাৰণে এতিয়া ভগৱানৰ ওপৰতে এৰি দিছোঁ তেনেকুৱা হৈ গৈছেগৈ আৰু কি হৈছে মানে বেছি আলসুৱা হৈ গ'ল ইমান দিন থাকি আৰু অকণমান খঙো বাঢ়িছে মোৰ ল'ৰাই হৈছে নাই বা বাকীবোৰ ল'ৰা ছোৱালীয়ে হৈছে সেইটো ক'বচোন বাৰু দেই কাৰণে বোলো ভাবিলোঁ স্কুলখন গ'লে বহুতখিনি ভাল হ'ব মানে কি হৈছে মোক মানে তাৰ ওপৰত মোৰ কিবা ক'লে তাৰ খং উঠাৰ নিচিনা হৈ যায় কাৰণ কি হৈছে ইমান দিনে 2 বছৰ 2.5 বছৰ মোৰ খালি গালি এইটো নকৰিবা সেইটো নকৰিবা কিমাননো মোৰো মানে ধৈৰ্য কিমান পাৰ হৈ গৈছেগৈ সেইকাৰণে এতিয়া অকণমান প্ৰব্লেম হৈছে ঠিক হ'ব লাহেকৈ শিকিব এতিয়া মানে বহুত ল'ৰা ছোৱালীৰ মাজত অকণমান খেলি মেলিও পাইছে সি অকলশৰীয়াকৈ থকা নহয় জানো বাৰু সেয়াই আৰু বাকী সেয়াই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাকী আপোনালোক ভালে থাকক সকলো আমিও ভালেই আছোঁ ভাল বেয়াৰ মাজতে আৰু পাৰ কৰিব লাগিব দিনবোৰ নহয় জানো সেয়াই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই